গাইজ এয়া আহিলোঁ কামপুৰৰ ফালে অলপ আৰু এয়া চাওক আপোনালোকে এয়া দেখিছে বৰ বেয়া অৱস্থা এয়া মানুহৰ ঘৰ ডুবি গৈছে এইখন দলং চাওক এইটো ফালেও পানী এইটো ফালেও পানী তো গাইজ এতিয়া আগলৈ যাওঁ অলপ আগলৈ গৈ আৰু দেখাই আছোঁ আপোনালোকক পুৱা আঁতৰত মানুহৰ ঘৰ ডুবি গৈছে মানে বানৰ যি বিভীষিকা ঘৰ পানীৰ তলত আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ বানৰ এই বিভীষিকা মই বহুত ভয়ংকৰ হয় এখন স্কুল ডুবিব আৰু বেছি টাইম নাই বৰ বেয়া অৱস্থা ৰাস্তা আপোনালোকে দেখিছে ৰাস্তা পাওঁ আৰু পূৰা ফুল চ'ৰ্চত আপোনালোকে চাওক এয়া ফুল চ'ৰ্চত পানী আহি আছে স্কুল নাইকিয়া এতিয়া মছজিদতে আশ্ৰয় ল'ব লাগিব যেন লাগিছে মানুহৰ দমকলৰ অৱস্থা এয়া হৈ গৈছে অকল পানী নহয় খোৱা পানী মানুহৰ বহুত দিগদাৰ হৈছে পানী আছে কিন্তু খোৱা পানী অভাৱ মছজিদ চব পানীৰ তলত দমকল পানীৰ তলত এতিয়া ইয়াত মানুহে আশ্ৰয় লৈছে অঞ্চলৰ মানুহে আহি ইয়াত আশ্ৰয় লৈছে এখন নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয় কামপুৰৰ অৱস্থা এয়া কামপুৰ এই ফুল ফুটত পানী গৈ আছে চাওক SDF গাড়ী আৰু ইয়াৰ পৰা কামপুৰ যোৱাৰ ৰোড আছিলে ৰোড বিচ্ছিন্ন হৈ গৈছে কামপুৰ অনিৰ্দিষ্ট কাললৈ গোটেই চব বন্ধ এনেকৈ মানুহক সুৰক্ষা কৰা হৈছে SDFৰ বাহিনীৰ মানুহক ফুল পানী SDFৰ মানুহে এয়া বচাই আছে মানুহ এয়া মানুহৰ পৰা বচাই আছে ইয়াতে অৱস্থা বেয়া সেয়া সৰু সৰু পানীৰ মাজত আছে আৰু পানীটো পূৰা ঠেলিছে লাগিছে ন এইটো পূৰা পানী আগত স্পীড মানে এইখিনি জেগাতো স্পীড আছে পূৰা এইটো পূৰা সুৰ আছে বুজিছা এইখিনি বেছি টাইম থাকিব নোৱাৰি এইটো চব ভৰিটো এৰি দিয়া টানি লৈ যায় এইটো দেখিছা টানি লৈ যায় ভৰিটো এৰি দিয়া টানি লৈ যায় হয়নে চেণ্ডেলটো এৰিলে এই চাচা বহুত স্পীডত আহিছে এনেকুৱাত বেছি স্পীড নচলাব লাহে লাহে যাব কি কৰিবা আহা ভিডিঅ' হৈয়ে আছে আহা আহা বহুত ভয়ংকৰ দৃশ্য কিন্তু দেই এইটো আচলতে এইটো বহুত দ হয় কাইলৈ আমাৰ পথাৰ চাবা ডুবি থাকিব হৈ যাব পাৰে গোটেই পানীটো এইফালেই গৈ আছে এইফালৰ পৰা পুৰা বাঢ়ি আছে আৰে এইটো এটা টাইমত কিমান দ আছিল হয়নে নহয় সেইটো চাইডে মই যাওঁতে নগাঁও যাওঁতে হলমাৰী বজাৰখন চাইছোঁ আহোঁতে চাইছোঁ ফ্লাট এতিয়া ডলাৰ হৈ পেলাই আমাৰ পাথৰ এইফালে সোমাই যাব এতিয়া গাড়ী আহিছে অ' মাই গড এইখনে ভাল গাড়ী আৰু যাবলৈ পাখৰ গাড়ী এনেকুৱা গাড়ীও চুচৰাই লৈ গুচি গৈছে ন যোৱাটোতো বাইকো গৈ আছে ন কিন্তু টানি আছে এইফালে কোনো ৰিস্ক ল'ব নোৱাৰি গম পাইছা এইফালে মানে ফুল্লি টানি আছে আমাৰ গাড়ীখন নিউচোন এৰা উঠি গুচি যাব নাই বাইকো গৈ আছে কিন্তু মানে টানিব এইখন গাড়ী ভাল আমাৰ গাড়ীখন নোৱাৰিম এইখন গাড়ীটো ভাল হ'বই তো গাইজ বেছি দেৰি নকৰোঁ ইয়াতে সুতৰ মানে যিটো হাৰ বহুত বাঢ়িছে সুতৰ হাৰটো বাঢ়িছে ন সুতৰ হাৰ ৰেট অফ ইণ্টাৰেষ্ট বাঢ়ি গৈছে ৰেট অফ ইণ্টাৰেষ্টটো বহুত বাঢ়ি গৈছে বেছি টাইম থাকিলে ৰেট অফ ইণ্টাৰেষ্ট বেছি বাঢ়ি যাব আকৌ কম্পাউণ্ড ইণ্টাৰেষ্ট লাগিব কিবা কিবি ইণ্টাৰেষ্ট লাগিলেই কৰি দিব তো গাইজ এইটো ধেমালি আচলতে ধেমালিটো ছেপাৰেট হয় কিন্তু মানুহখিনি বহুত কষ্টত আছে তো
ভাবক আপোনালোকে খাব পৰা নাই, শিকিব পৰা নাই। তাতে আৰু পশু পক্ষীসোপা কেনেকৈ আছে? নগাঁও ফালে এনেকৈ যদি পানী গৈ থাকে আমাৰ নগাঁও ওচৰে পাজৰে পানী হোৱাটো সম্পূৰ্ণ নগাঁৱতো হোৱা আশংকা আছে মানে। ইয়াতে আপোনালোকে দেখিছে ফুল্লি এফালৰ যিমানখিনি পানী আছে তো এফালে গৈ আছে। এইফালে হয় তুলসীমুখ জ্বলা হৈ পেলাই নৈ পাথৰি গোটেই পানী হৈ আছে। নৈত অলৰেডি পানী হৈছে দেখিবলৈ পাইছে অলপ আগতে। আমি আচলতে যাম বুলি ভাবিছিলোঁ আগলৈ, কিন্তু সাহস কৰিব নোৱাৰিলোঁ। আপোনালোকে নিজে চাওক পানীটো পূৰা এফালে গৈ আছে। আৰু বহুত এনেকুৱা ভিডিঅ' দেখিছোঁ য'ত বাইক লৈ গৈ থাকে আৰু বাইকখন মানে টানি লৈ গুচি আহে ন, তো বাইক লৈ গৈ থাকে, আকৌ বাইক টানি লৈ গুচি আহে। আকৌ এনেকুৱা এটা বিপদ ল'বলৈ মন নাই, সেইটো কাৰণে আমি আগলৈ যাবলৈ নোৱাৰিলোঁ। আৰু ভিডিঅ'টো অকণমান আপোনালোকক এটা কাৰণে দেখাব বিচাৰিছোঁ যে বানপানী হ'লে কেনেকুৱা অৱস্থা হয়, কি হয় আৰু নগাঁৱত কেনেকুৱা হৈছে ন, এটা এক্সপিৰিয়েঞ্চ ল'ব লাগিছোঁ। মানুহখিনি যিখিনি মেডিকেল ইমাৰ্জেঞ্চি মানুহ মেডিকেল সেইখিনি মানুহৰতো বহুত অসুবিধা হৈছে। তো আপোনালোকে দেখিছে হাতত এয়া চেণ্ডেল লৈ মানুহ আহি আছোঁ কিদৰে। পানীটো বহুত বাঢ়ি গৈছে দেই, এনেকৈ যোৱাটো ভাল হোৱা নাই। হ'লেও সাহসটো দিছা আৰু এইখিনি আকৌ অকণমান কম পানীটো। বাইক আনিব পাৰি, কিন্তু এইটো ৰিস্কটো লোৱাটো ভাল নহয়, গম পাইছানে? এনেকুৱা বানপানী মানে আমাৰ কোনো হেৰি নাইতো। তো গাইজ ইয়াত লেট্ৰিনৰ পানী আছে, তাৰপৰা কলপা পানী আছে, আত্মৰ পানী আছে। এয়া চাওঁ একদম ফুল্লি আমি আহি আছোঁ, এয়া পানী গছকি আহি আছোঁ। এয়া আকৌ অকণমান ৰখা, একেলগত ভিডিঅ'টো কৰোঁ। তো দুইটাৰে সাহস চাওক, এয়া সাগৰৰ মাজত আমি দুইটাৰে একদম ভাল সাহস আৰু দুইটাই ভাল সাহস লৈ আহি আছোঁ। এয়া দাদাই বাইক লৈ আহি আছে। টানিছেনে বাইক টানিছেনে? সেইখিনিৰ পৰা যাবলৈ ভয় লাগিছোঁ। কোনখিনি সেইখিনি? লাল চাট পিন্ধি থকাটোৰ পৰা ঘূৰি আহি গ'লোঁ আৰু। অঁ নাই ঠিকে আছে। তো আমি ভাল সাহস কৰি গৈ আছোঁ, একো নহয় তথাপিতো। এয়া চাওক মানুহেতো খাব লাগিব, এইটো কাৰণে মানে মাছ মাৰিবলৈ ব্যৱস্থা কৰি আছে। মাছ আৰু নিমখ খাব, মাছ পুৰি খাব। কি খাব? মাছ পুৰি, মাছটো পুৰি খাব, তাৰ লগত নিমখ দি খাব। 2 কেজি মাছ খাই দিলে তাতে নিমখ গৈছে। মোৰে ভোক গুচি গ'ল। এয়া চাওক এইফালে কালবাৰ আছিলে, কালবাৰ ডুবি চুবি অৱস্থা নাই। এইফালে চাওক এই তল দি পানীটো ওলাইছে। এইটো মানে তাক থৈ যাব পাৰে। নৰখো মানে এইফালে যোৱাৰ পিছত যদি কিবা এটা ঘটনা হয়, জীয়াই পচাৰ কৰিয়ে বেছি দূৰ যোৱাটো ভাল নহ'ব, বুজিছানে? পুৰা কেনেকুৱা বানপানীত কেনেকুৱা এক্সপিৰিয়েঞ্চটো কোৱাচোন তোমাৰ? বানপানী এক্সপিৰিয়েঞ্চটো আছে আৰু মোটামুটি মানে ভয়াৱহ, বহুত ভয়াৱহ। চাওক এতিয়া মোৰ ভৰি কিমানখিনি সোমাই গ'ল, তুমি অকণমান দেখাব চেষ্টা কৰা। হেলমেটটো মোক দিয়া, অকণমান দেখাব চেষ্টা কৰা। চাওক কিমানখিনি ডুবি গ'ল, সেইটো কাৰণে আজি মানে কাপোৰ জেনেৰেল পিন্ধি আহিছিলোঁ। চাওক ইয়াত কিমানখিনি পানী, তাৰ মাজতে আমি আহিছোঁ। সেইটো ঘৰ চাওক, আপোনালোকে অকণমান দেখাই দিয়া। এইটো ঘৰ চাওক পূৰা ডুবি গ'ল, কিন্তু সোঁতটো বেছি। এই জেগাটোত সোঁতটো বেছি আছে। বলেৰৰ কাৰণে ধুনীয়া হেৰি হৈছে। বলেৰো আনিব লাগে আৰু দাদা আগত পূৰা পানী ন? একদম ফুল বানপানী। এইটো কেনেকৈ ক'ব যে এটা মানে হাইৱে হয়, হয়নে? বহাগ মাহতে এইবাৰ এনেকুৱা, আৰু বহাগ নহয় জেঠ। এনেকুৱা হৈছে। এইটো চাওক জেঠ মাহতে এনেকুৱা হৈ যায়, আহাৰ শাওণ হ'লে কেনেকুৱা হ'ব? এই ঘৰটো আপোনালোকে চাওক সম্পূৰ্ণ ডুবি গৈছে। এইখিনি ফ'ৰ্চটো বেছি আছে। এইটো চোৱা পানীৰ ফ'ৰ্চ বেছি আছে ইয়াত। এফালেদি আমি আগতে বাইক লৈ কামপুৰ যাওঁ, তো আপোনালোকে নিজেই ভাবক কি অৱস্থা হৈছে। একেবাৰে মানুহৰ হেৰি হৈ গৈছে। এইখিনিত চোৱা একদম অৱস্থা নাই মানুহৰ, বুজিছেনে? বেছি সুত হৈছে। মই আপোনালোকক দেখাওঁ অকণমান। এয়া চাওক পানীৰ সুতটো বহুত বেছিয়ে বাঢ়ি গৈছে। এয়া চাওক আপোনালোকক দেখাইছোঁ, পানীৰ সুত বহুত বেছি বাঢ়ি গৈছে। তো কি কৰোঁ, গুচি যাওঁ ন? এতিয়া আমি উভতিছোঁ, উভতনি যাত্ৰা এক পাকত ৰাউণ্ড মাৰি দিলোঁ। সেই ৰাউণ্ড এইটো ফালে প্ৰেছাৰটো বেছি পৰিছে। গাইজ এইটো চাওক, এইটো ফালে মানে উভতি আহোঁতে প্ৰেছাৰটো বহুত বেছিয়ে পাইছে। বানপানী দি টেনশ্যন তেতিয়াই গ'ল।
ফুল অফ পানী। পুৰা পুৰা মানে এটা কাৰণে আমি খোজকাঢ়ি আহিলোঁ যে বিভিন্ন মানুহে বানপানীত এনেকৈ ভুক্তভোগী হৈ আছে, সেইসকলে কেনেকৈ আছে, কেনেকৈ জীয়াই আছে অকণমান চাব চেষ্টা কৰিলোঁ, এক্সপিৰিয়েঞ্চ কৰি চাব চেষ্টা কৰিলোঁ। যিহেতু আমি এনেকুৱা বস্তুবিলাক এক্সপিৰিয়েঞ্চ কৰি ভাল পাওঁ, সেইবাবে আমি এক্সপিৰিয়েঞ্চ কৰিবলৈ বুলি পেণ্ট সম্পূৰ্ণ তিতিয়ে গৈছে। কি কৰিব, আহিছোঁ মই সেইটো কাৰণে বেয়া পেণ্ট পিন্ধি আহিব যে কৈছোঁ, এইবিলাক নাই। চাওক মানুহসকল আহিছে, বেগ লৈ লৈ আহিছে, মানে দিশহৰা হৈ গৈছে যে ক'লৈ যাব ক'লৈ নাযাব। কৈছোঁ এই যোনবিলাক মানে ৰাস্তা আছিলে, ৰাস্তাৰ তলৰ আপোনালোকক দেখাব নোৱাৰিম কাৰণ পানীৰ তলত ডুবি আছে। ত' গাইজ মানে ৰাস্তাটো ফাটি গৈছে, ফাটা অলপ অনুভৱ হৈছেনে? কিছুমান জেগা মানে ফাট মেলিছে, শিয়াল ফাট মেলিছে। এইটো কালভাৰ যে বেছি দিন নাথাকে, সেইটো কিবা এটা গ'ল। কি গ'ল? কি গ'ল? টি চাৰ্ট গ'ল। এই তোমালোকৰ ইয়াতে ঘৰ নেকি? ক'ত? মাছ মাৰিবলৈ আহিছা? আমিও সেই চাবলৈ আহিছোঁ। গাইজ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিবলৈ চেষ্টা কৰিলোঁ, সেইকাৰণে বহুত বেছি হৈছে। ত' এতিয়া বাই বাই আৰু। ত' নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বানপানীৰ মাজৰ পৰা ভিডিঅ'টো আকৌ শেষ কৰিছোঁ ন। ত' বাই বাই গাইজ। লাইক কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰটো অলপ কৰি দিয়ক কাৰণ মানুহে কিমান কষ্টত আছে, কেনেকৈ আছে অলপ দেখাওক বেলেগ মানুহকো। গাইজ আপোনালোকে দেখিছে SDRF বাহিনী আকৌ ওলাই পৰিছে নিজৰ মিছনত। এইফালে আমাক টানিয়ে লৈছে, মাথাই ঘূৰাই গৈছে মানে, পেণ্ট চেণ্টটো তিতিছে। SDRF বাহিনী কেনেকৈ গৈছে চাওক আপোনালোকে, চাওক SDRF বাহিনীৰ কৰ্মদক্ষতা আজি নিজ চকুৰে দেখিছোঁ।